हेलो फ्रेंड्स विचित्र बार्ताলৈ पुনৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছো। আজি আপোনালোকক দেখুৱাম পেলনীয়া কাপোৰেৰে তৈয়াৰ কৰা এখন দলিচা আৰু কেনে ধৰণে মই দলিচাখন তৈয়াৰ কৰিলো আপোনালোকক সেইখিনি সকলো দেখুৱাই যাম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। যদি ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন মই লৈছো এখন মোৰ ব্লাউজৰ কাপোৰ আছিল ব্লাউজ মই নিছিলালো আৰু সেই কাপোৰখনক মই ব্যৱহাৰ কৰিছো আৰু এইখন মই এখন সৰু সেন্টাৰ টেবুলত পাৰিম গতিকে সেইখনকে মই ব্যৱহাৰ কৰিলো আৰু এইখিনি হ'ল টুকুৰা কাপোৰ এইবোৰ মই দৰ্জিৰ পৰা আনা সৰু টুকুৰা কাপোৰ আৰু এইখিনি মই ব্যৱহাৰ কৰিছো কেনেদৰে চাই লওক। এইখন এখন টুকুৰা কাপোৰ এইখন মই পুৰা সমানকে স্কোয়াৰ সাইজত সৰু সাইজ কৰি কাটি লৈছো। এটো আপোনালোকৰ নিজৰ জোখমতে কাটি লব কিমান টুকুৰাটো কিমান ডাঙৰ সাইজ কৰে হেতু আপোনালোকৰ নিজৰ ওপৰত কথা গতিকে মই এটা সাইজত কাটি লৈছো। গতিকে আমি পেলনীয়া কাপোৰবোৰ যদি আমি এনেদৰে ব্যৱহাৰ কৰিব পাৰো কিমান কামত আহে নহয় জানো। আমি এনেদৰে কৰি কাৰ্পেটো বনাব পাৰো যি মন যায় আমি এই ধৰণে কৰি লব পাৰো কিন্তু মোৰ যেহেতু কাপোৰৰ অভাৱ সেই কাৰণে মই কমকৈ সেই মানে সেন্টাৰ টেবুলৰ পৰা এখন কাপোৰ মই তৈয়াৰ কৰিলো। এই ধৰণে মই টুকুৰাবোৰ সাইজবোৰ নিশ্চয় আপোনালোকে দেখিছে এইটো সাইজত মই এনেদৰে প্ৰত্যেকটো সাইজ মই সমানেই কৰি লৈছো তেতিয়াহে আচলতে একেৰাগী হৈ দেখিবলৈ ভাল হয়। সৰু ডাঙৰ হলে মানে দেখিবলৈ আচলতে বেয়া হয়। আপোনালোকে যিমানটো সাইজত লওঁ বুলি ভাবে সেইখিনি প্ৰথম পাই সিমানটো সাইজতে টুকুৰাবোৰ কাটি ল'ব। এইদৰে মই এনেকৈ সাইজ কৰি ভাঁজ কৰি লৈছো দেখিলে নিশ্চয় কেনেদৰে ভাঁজ কৰিলো আৰু এনেদৰে চিলাই দিলো। আচলতে মেচিনত কৰিলে চাগে খুব সহজ হ'ব সোনকাল হ'ব কিন্তু মোৰ এইটো কৰোঁতে প্ৰায় এসপ্তাহমান লাগিল। মই এনেদৰে হাতেৰে চিলাই পেলাই তৈয়াৰ কৰিলো। এনেদৰে হাতেৰে চিলালে আচলতে অলপ টাইটকে চিলাব লাগিব হয়তো পিছত খুলি যোৱাৰ চান্স থাকে সেইকাৰণে গাঁঠিটো অকমান ভাল ধৰণে দিব টাইট কৰি। মই অকল আগটোহে চিলাইছো একেবাৰে তললৈকে নাই চিলোৱা। যথেষ্ট আচলতে টাইমো লাগে কিন্তু হ'লেও কিন্তু কৰি কিবা এটা আনন্দও লাগে নিজে হাতে কৰা কাম যিহেতু। এয়া এনেধৰণে মই চিলাই ললো। এইটো হ'ল একেবাৰে কাষটো মই প্ৰথমতে চিলাই ললো কাষৰ পৰা আৰম্ভ কৰিছো আকৌ কাষৰ পৰা আৰম্ভ কৰিলেহে আচলতে দেখিবলৈ বস্তুটো সাইজটো ভাল হয়। মাজৰ পৰা আৰম্ভ কৰিলে আচলতে দিশটো নাপায় কেনেকুৱা হয় সাইজটো ধৰিব নোৱাৰি। এই ধৰণে এনেকে পুৰা মই চিলাই গলো। ৰং বিৰঙৰ কাপোৰেৰে আচলতে দেখিবলৈ খুব ধুনীয়াই লাগে। এয়া সম্পূৰ্ণ চিলোৱা মোৰ হৈ গ'ল। এইখনেই হ'ল টেবুলত সেন্টাৰ টেবুলত পৰা এখন দলিচা বুলিয়ে ক'ব পাৰো। দলিচা ঠিক দলিচা বুলি ক'লেও ভুল হ'ব এখন টেবুল ক্লথে হ'ব। এয়া মাজতে এয়া দেখিছেনে চিলাইবোৰ প্ৰায় ওলাই আছে। এইখিনিতে কিবা এটা ডিজাইন দিও বুলি ভাবিলো গতিকে মই উলেৰে এটা ডিজাইন দিলো। এইটো হ'ল উলেৰে বনোৱা আৰু আপোনালোকে হয়তো এইটো এনেকে ধৰণে বনাব নিশ্চয় পাৰেই। আচলতে মোৰ এইটো কৰি থাকোতে ভিডিঅ' কৰিবলৈ নহল আৰু এনেদৰে মই গোলকে চিলাই দিলো মাজতে। এয়া দেখিছেনে এতিয়া টানিলেও আৰু নিচিগে আচলতে এৰাই নাহে আৰু দাঁতকে মই অলপ ভালকে চিলাই ললো। এইটো আৰু কিবা কিবি ডিজাইন দিও বুলিলেও আপোনালোকে দিব পাৰে কিন্তু মই এইটোৱে ভাল দেখিলো সিম্পল। গতিকে আপোনালোকৰ কেনে লাগিল মোক জনাবচোন কমেন্ট বক্সত। যদি ভাল লাগিছে তেনেহলে যদি মোৰ চেনেলৰ কোনোবা নতুন আছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।